Hello friends, welcome to my YouTube channel RANGIA'R মই ধ্ৰুৱজ্যোতি দাস। ফ্ৰেণ্ডছ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, এইবাৰ দিম বুলি ভাবিছোঁ। আপোনালোকক লৈ যাম। বৰ্তমান মই উপস্থিত আছোঁ পঞ্চতীৰ্থ হাজোত। হাজো আপোনালোকে নিশ্চয় জানে যে পঞ্চতীৰ্থ বুলি কোৱা হয়। বৰ্তমান মই অৰুণাচল পাহাৰত আছোঁ। এই অৰুণাচল পাহাৰত পোৱামক্কা য'ত আছে সেই পোৱামক্কালৈ আমি যাম। টেবলক বন্ধুসকল, মোৰ লগত মোৰ মামা ল'ৰা যুৱৰাজ চৌধুৰী আছে। টেবলক বন্ধুসকল, আমি পোৱামক্কালৈ যাওঁ আৰু চাওঁ সুন্দৰ এটা ঠাই, আৰু য'ত মানে হিন্দু মুছলিম সকলো ধৰ্মৰে এটা মানে পবিত্ৰ স্থান, সেই ঠাইলৈ যাওঁ। আহক। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. Hello friends, মই পোৱামক্কালৈ যোৱাৰ আগে আগে এঠাইলৈ ৰ'লোঁ। এটা সুন্দৰ ঠাই, এটা বিউটিফুল প্লেচ। চাওকচোন নামনিত কেনেকুৱা কিছুমান ঠাই, কি ধুনীয়া ঠাই পৰিৱেশ। সেইপিনে হয়তো হাজো আছে, হাজো মন্দিৰ বা এনেকুৱা ধৰণৰ ইয়াৰ পৰা কিছু নিৰীক্ষণ কৰিব পাৰি। এটা সুন্দৰ পৰিৱেশত আপোনালোকে চাওক। এই অৰুণাচল পাহাৰত সঁচাকৈ অতি মনোৰম ঠাই। এতিয়া বলকচোন আমি আগবাঢ়ি যাওঁ পোৱামক্কালৈ। হেল্ল' ফ্ৰেণ্ডছ, আমি চিৰি বগাই বগাই গৈ আছোঁ পোৱামক্কালৈ। এই পোৱামক্কাত চিৰি বগাই বগাই যাব পাৰি। এটা সুন্দৰ ঠাই বা পবিত্ৰ ঠাই আমি গণ্য কৰোঁ। আহক পোৱামক্কালৈ যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ পোৱামক্কা দৰ্গা শ্বৰীফত। এটা সুন্দৰ এটা ঠাই, য'ত সকলো ধৰ্মাৱলম্বী লোকে ইয়াতে আহি অংশগ্ৰহণ কৰে। মোৰ লগত এজন বিশেষ ব্যক্তি আছে, ইব্ৰাহিম আলী নাথ। তেখেতে ক'ব ইয়াৰ পোৱামক্কাৰ আৰু কিছু কথা। যাৰ কওকচোন ইয়াৰ উদ্দেশ্য বা কিছুমান ঠাই ইয়াত পোৱামক্কা চাহচুদাৰ ইয়াছিদিন আউলিয়াৰ মাজাৰ আছে ইয়াতে। চাহচুদাৰ ইয়াছিদিন আউলিয়াৰ মাজাৰ আছে ইয়াতে, আৰু ইয়াত মানুহে দোৱা কৰিব আহে। এইখন বহুত মানুহ আহি ইয়াতে, বহুত ধৰ্মৰ মানুহ আহে। হিন্দু মুছলিম খ্ৰীষ্টান চব ধৰ্মৰ মানুহ আহি ইয়াত দোৱা কৰে আৰু প্ৰণাম কৰে। আৰু আমাৰ ইয়াতে তাৰমানে হজৰত চাহচুদাৰ ইয়াছিদিন আউলি যেতিয়া ইয়াত আহিছিল, তেখেতৰ 70জন আহিছিল, আৰু গোটেইকেইজন তাৰমানে ইয়াত আছিল ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল। ইয়াত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু তেখেতসকলে নামাজ পঢ়াৰ কাৰণে এই ঠাইত মছজিদ বনাইছিল। নামাজ পঢ়াৰ কাৰণে তেখেতসকলে মছজিদ বনাইছিল ইয়াতে, আৰু ইয়াৰ পৰা তেখেতসকলে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু সেই মৰ্মে ইয়াত মানুহ আহিয়ে থাকে, ইয়াতে দোৱা কৰে, প্ৰণাম কৰে। হয়, নিশ্চিতভাৱে এটা পবিত্ৰ স্থান হিচাপে পোৱামক্কা দৰ্গা শ্বৰীফ আছে। অসমৰ মানুহজনে বিশ্বই জানক এই পবিত্ৰ অনুষ্ঠানৰ কথা। ধন্যবাদ। মই বৰ্তমান উপস্থিত আছোঁ পোৱামক্কা দৰ্গা শ্বৰীফতে। মোগল শাসনকালতে আৰম্ভ হোৱা এই পোৱামক্কা শ্বৰীফটো স্থাপন হৈছিল। কোনে কৰিছিল, কি নকৰিছিল, মোৰ লগত এজন বিশেষ ব্যক্তি বহি আছে, তেখেতে ক'ব কিছু কথা। ঔৰংজেবৰ ল'ৰা চুজাই ইয়াত 1657 খ্ৰীষ্টাব্দত আহি মছজিদ নিৰ্মাণ কৰে। লগত লৈ আহি মিস্ত্ৰী লুৎফুল্লাহ চিৰাঞ্জী লগত লৈ আহি তেওঁ নিৰ্মাণ কৰে ইয়াত। এইখন পাহাৰৰ নাম হ'ল অৰুণাচল পাহাৰ। এইখন পাহাৰত সেই সময়ত আছিল বাঘ ভালুক সকলো জীৱ জন্তুৰে ভৰা আছিল। আৰু শাহ চুলতান গিয়াছুদ্দিন ৰহমাতুল্লাহ 70জন লগত 60 লৈ আহিছিল।
লগত ছাঠি লৈ আহি ইয়াত ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল লগত তেখেতে ইয়াত ৰৈ ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল এইখিনিয়ে থুলমূল কথা হয় নিশ্চিত এটা খুব পবিত্ৰ অনুষ্ঠান বহু বিভিন্ন ধৰ্মাৱলম্বীলোকে এই স্থানলৈ আহে আৰু তেখেতসকলে নিজৰ নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি ইয়াত প্ৰাৰ্থনা কৰে তো ফ্ৰেণ্ডছ মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে আহিব এই পুৱামক্কাত আৰু অপাৰ আনন্দ লাভ কৰিব সঁচাকৈ এটা ধুনীয়া ঠাই সকলো ধৰ্মাৱলম্বী লোকসকলে ইয়াতে আহে এই পবিত্ৰ দৰগাহটো বহুত পুৰণি ইতিহাসটো আপোনালোকে গম পালে আহিব তেতিয়া বন্ধুসকল মই বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাৰিব তেতিয়া আজিলৈ পাইছোঁ ধন্যবাদ